কঠীয়াৰ মুঠি মানে ভৰাই দিয়া হয়। হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল বিটুপন মিক্স এছামিছ। তো আজি আপোনালোকলৈ নিউ কণ্টেণ্ট এটা লৈ আহিছোঁ। তাৰ হৈছে মানে আমাৰ ইয়াত মৰণা মৰা হৈছে, তো তাৰ ভিডিঅ' মানে বনাই থোৱা আছে, তাত আপোনালোকক দেখুৱাম। তো কেনেকুৱা বোলে জনাব কমেণ্ট বক্সত, আৰু ভিডিঅ'টো চাব শেষলৈকে। আৰু এতিয়া ইমান ঠাণ্ডা পৰিছে, একদম পূৰা কাপোৰ চাপোৰ মাৰি আছোঁ। তো কি হৈছে অৱস্থা চৱস্থা বাদ দিয়ক আৰু ভিডিঅ'টো চাওক ব'লক আৰম্ভ কৰোঁ। খেৰৰ ডাঙৰিটো ভৰাই দিয়াৰ পিছত আনফালেদি খেৰ ওলাব আৰু আনফালেদি ধান ওলাব। তো এফালেদি খেৰ ওলায়, তো এফালেদি ধান ওলায়। তো এইফালেদি ওলাইছে খেৰ, মানে খেৰ ওলাইছে, যিটো তো ডাঙৰি কঠীয়াৰ মুঠি মানে ভৰাই দিয়া হয়। তো তাৰপিছত সেইখিনি ধান কেনেকুৱা হৈছে মই নাজানিম, আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট কৰিব, আৰু কণ্টেণ্টটো কেনেকুৱা পালে জনাব কমেণ্ট বক্সত নিশ্চয়। আৰু নেক্সট ভিডিঅ' কি লাগিব আপোনালোকে জনাব, তেনেকুৱা কণ্টেণ্ট মই বনাব চেষ্টা কৰিম। আৰু যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ভাল ভোগালী বিহুৰ শুভেচ্ছা আগতীয়াকৈ জনাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। তো নেক্সট এটা ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই। হেপী নিউ ইয়াৰ, নিউ লাভ ষ্টৰী আহি আছে। তো চাই থাকিব বিটুপন মিক্স আছামিজ।